শুনছে না ক'ত গৈছে আপুনি মানে মানুহ লোক কথা একদম দায়িত্ব নহয় মই কেতিয়াবা ঠিক কৰিছো ল'ৰা আহিছে আহিলে আমি যি লাগে বুলি ক'ব এতিয়া আজি কেঞ্চেল নকৰিব আজি এনেকৈ নহয় মান্তি কৰা মই বুজিছেনে এই ল'ৰা আহিব পিছে আপুনি ইফালে ইফালে ফুৰি নুফুৰিব গাড়ীখন অলপ আগুৱাই দিবা হা আহিছে আহিছে ইয়াতে বহুত গৰম ন বাহিৰৰ ভিতৰত নাযাওঁ আজি গৰমটো খুব পৰিছে ন পৰিছে অকমান শুনিছা নে পানী অকমান লৈ আহা আহি পালে আপোনালোকে পানী কাৰেণ্টটো নাই কালি ৰাতি ধুমুহাত একদম কাৰেণ্টৰ পোষ্ট বাগৰি গৈছে আমাৰ এইখিনি ৰাতিৰ পৰা লাইন নাই গৰমত থাকিব পৰা পানী খাই আহিছো আৰু ইনভাৰ্টাৰ আছে ভিতৰত আছে ইয়াতে আৰু আপোনালোকে বাহিৰত বহিলে ভিতৰত বহালে ভাল নাই গছ গছনি তলত বহি অলপ ভাল লাগে বাহিৰতে বহিলো অলপ ভাল হ'ব দিয়ক ইমান সেই কৰিব নালাগে বাকী এনে ভাল নে আপোনালোকৰ আপোনাৰ ভালে ভালে আহি পেলাই কামৰ মাজত সময় ওলাব সেইকাৰণে মই যোৱা চানডে আহিম বুলি কৈছিলো আহিব পৰা নাছিলো সেইটো কাৰণে আৰু ৰাস্তাতে অসুবিধা হোৱা নাই বাকী আছে ন ছোৱালী ভালে আছে ঠিকে আছে ঘৰতে আছে ছোৱালী পঢ়া পাতিটো এতিয়া নাই এতিয়া আপোনাৰ ডিগ্ৰীটো কমপ্লিট কৰিছে ডিগ্ৰীটো কমপ্লিট কৰি এতিয়া আকৌ আপোনাৰ কিবা কম্পিউটাৰ বোলে শিকে কম্পিউটাৰটো কমপ্লিট কৰিলে এতিয়া আপোনাৰ কিবা ঘৰতে আছে এতিয়া আপোনাৰ কিবা কাম কৰিব বোলে মই ক'লো তোক বিয়াখন আহি আছে দৰকাৰ আপুনি আকৌ ৰখি আছে আহিম বুলি কৈছে আপুনি আকৌ আজিকালি যিটো আৰু মানে বিয়াৰ পিছতো যদি মোৰ যদি ভাল লাগে হয়নে ঘৰৰ যদি মানুহখিনি সকলো মিলে তেতিয়াহ'লে মই বিয়াৰ পিছতো যি কাম কৰে মনৰ খুচি মতে কাম কৰিব পাৰিব একো অসুবিধা নাই সেইখিনিতো কাম কৰিলে আপুনি থিয় হৈ আছে বহকচোন বহক একো নাই বাকী আৰু চব ঠিকে চলি আছে আৰু এতিয়া ছোৱালীও এতিয়া ডাঙৰ হ'ল আৰু বিয়াখনত দিব লাগিব এতিয়া আৰু আমাৰ এই দাদাৰ বেছি দিন হোৱাই নাই বিয়া পতা হয় আমাৰ আকৌ এজনীয়া ছোৱালী এটা ঘৰ বাৰী এইবোৰ কোনে চাব আৰু এইবোৰ আমি এতিয়া এইবিলাকতো আপোনাই চাব লাগিব এইবিলাক ঘৰ বাৰী এইটো আপোনাৰ মোৰ সেইখিনি আপোনাৰ সমস্ত সম্পত্তি আমাৰ এইখিনি গোটেই ন মোৰ মা দেউতা মই এতিয়া আকৌ সেয়াই হৈ আছে মোৰ ছোৱালীজনী এজনী আৰু এতিয়া মই এটা পুত্ৰ আছিলো মই এটা সন্তান হল মই এটা ছোৱালী হল বেছি সময় থাকিব নোৱাৰিম আৰু বুজিছে না পানী ব্যৱস্থা নকৰিব পানী এগিলাচ লোৱা আছো পানী খাইছো চৰ্বত কিবা অলপ আছে যদি লৈ আহিবা বাকী যৌতুকৰ কি আছে আপোনাৰ কিবা লাগে এতিয়া মোৰ সেনেকে যৌতুক বুলি মই একো দাবী নাই কাৰণ আমি আমাৰ ঘৰখনে আজিলৈ যৌতুক লোৱা নাই দাদাই বিয়া পাতিছে অকল ছোৱালীজনী আনিছে অলপো যৌতুক নলওঁ আমাৰ টকা পইচাৰ অভাৱ নাই আমাৰ অভাৱ নাই আমি যৌতুক বিপৰীত ভাল কথা কিন্তু আমাৰ এটা সেই হ'ল নহয় আমাৰ আকৌ এইখিনি এইজনীয়া ছোৱালী এইজনীয়ে আকৌ আমাৰ সম্পত্তি গোটেই সম্পত্তি আৰু এইজনীয়ে আপুনি এতিয়া যদি আমাৰ এইখিনি এতিয়া আপুনিয়ে চম্ভালিব লাগিব আমাৰ বিজনেছটো আপোনাৰ আছে বিজনেছ আপোনাৰ চব্জি বজাৰৰ পৰা আপোনাৰ দোকানৰ পৰা সেইখিনি বিজনেছ আছে আপুনিয়ে অকণমান চাব লাগিব আৰু এতিয়া আপুনি আৰু যোৱা হ'বলগীয়া যোৱা আৰু এতিয়া ইমান আৰু মই ভাবা নাই এতিয়া ছোৱালীজনী প্ৰথমতে চাই লওঁ যৌতুকত এতিয়া আপোনাৰ আছে গাড়ীৰ পৰা এভৰিথিং আপোনাৰ সেই ছোৱালীজনী আকৌ আপোনাৰ ছোৱালীজনীৰ লগতো আপোনাৰ ফ্ৰিজ যাব বিচনা এখন যাব যৌতুকত এইখিনি বস্তু আহিব বাৰু হ'ব ছোৱালীক যিখিনি লাগে সেইটো নিজৰ খুচি মতে ল'ব কিন্তু আপুনি যে কৈছে গাড়ী মটৰ এইবিলাক কিন্তু মই আজিয়ে কৈছো আজি মই গাড়ী মটৰ এইবিলাক ল'ব নোৱাৰো মোৰ নিজৰ গাড়ী মটৰ আছে
এইবিলাক মই গাড়ী মটৰ নলওঁ মই ছোৱালীৰ লগত যাব লগা বস্তু গাড়ী এখনতো যাব আৰু সেইখনৰ গাড়ী দামী গাড়ী এখনতো আমাৰ গাড়ী আছেতো গাড়ী দিলে এখন লাগিব কইনা আকৌ গাড়ী এখন লাগে বুলিব গাড়ী এখন এতিয়া লাগিব ঠিক আছে দিয়ক ছোৱালীজনীক মাতক চাই লওঁ এটা যদি পচন্দ যদি হয় আৰু দাদাৰো যদি পচন্দ হয় ঘৰৰো যদি পচন্দ হয় তেতিয়াহ'লে আৰু চব ঠিকে থাকে যাব এইজনী আৰু আমাৰ লক্ষী ছোৱালী আৰু ঘৰৰ লক্ষী ইমান লাভ কৰি আছে যে ঘৰতে আৰু গোটেই আপোনাৰ ডিগ্ৰী পঢ়া শুনা আপোনাৰ ইয়াৰ ঘৰৰ পৰাই স্কুললৈকে স্কুলৰ পৰা কলেজলৈকে কলেজৰ পৰা এতিয়া ঘৰতে আছে আৰু বেছি বাহিৰলৈ ওলোৱা সোমোৱা নকৰে তোমাৰ নামটো লাজিতিলতা চাওঁ তোমাৰ মুখখন লাজিতিলতাজনীৰ চাওঁ লম চাচোন আরে এটা কি ছোৱালী কি হয় আরে এইটো চুলি কি দাড়ি চুলি এটা মানুহ ঠগাব আহিছে আরে হেয়ার কাট আপোনালোকে যৌতুকৰ কথা কৈ আছে আমাক হা এই গাড়ী সারি আমাৰ মেকআপ আরে চেহারা কি চেহারা সেই যৌতুকৰ কথা কৈ আছে আরে আমাক বুৰবক পাইছে আমাৰ গাড়ী মটৰ আছে আপুনি কি কথা ক'ব আহিছে বিউটি কোন হৈছে বিউটি কোন হৈছে মুৰা বিউটি কোন হৈছে কি আপোনাৰ এইবিলাক কি ছোৱালী হৈছে এইবিলাক এনে পিন্ধাই না আরে এখানে আপুনি জিচিপিৰ কথা কৈ আছে আমাক বুৰবক কথা কৈ আছে যৌতুকৰ কথা কৈ আছে আমাক যৌতুকে মাথা খারাপ কৰি দিছে আমাৰ যৌতুকৰ কি পইচা আমাৰ নাই আমাৰ যৌতুক কম যে এইবিলাক চুলি নাই আপোনাৰ চুলি নাই এইবিলাক আজি লাহে লাহে আমাৰ মাজনী এনেকুৱা নহয় নহয় লাহে আরে চেহারা এইটো ডার্ক কালার বিউটি কোন বিউটি কি কম্পিটিশন কৰি আহিছে আপোনাৰ কি হয় বিউটি কোন হা বিউটি কোন বলে আমাক ঠগাব আহিছে এইবিলাক সব কোনটো যুগত বিউটি কোন পাইছে হা ব্রিটিছৰ দিনতো বিউটি কোন দাড়ি থকা ছোৱালী কালি বানিলে চুলি দাড়ি বাকি থাকে আমাৰ বহুত ভাল ছোৱালী আমাৰ বিউটি কোন তাকাৰে আপুনি কি পইচা দি আমাক টকা পইচা দি আমাক ছোৱালী কৰিম বুলি আহিছে টকা পইচা দি মানে যৌতুকৰ কথা কৈ আছে না কান্দিবা বাৰ আপুনি যৌতুকৰ কথা কৈ আছে আমাক আপোনাৰ গাড়ী দিবা গোটেই গাড়ী দিয়া হ'ব ঘৰৰ পৰা এইবোৰ আপোনাৰ সম্পত্তি কিয় হ'ব পইচা সম্পত্তি এইজনী ছোৱালী বিয়া কৰা মই পাগল পাইছে মোক সম্পত্তিৰ কাৰণে মই এইজনী ছোৱালী বিয়া কৰা আপোনাক ৰ'ব মই এটা কথা কৈছো ৰ'ব আপোনাক মই এটা কথা কৈছো চাওক আপুনি এই গাড়ীখন দেখা পাইছে নে গাড়ীখন দেখা পাইছে সেই গাড়ীখন আপুনি মই থৈ যাম ইয়াত বুজি পাইছে আপুনি মোক গাড়ী দিয়াৰ কথা কৈছে আপুনি গাড়ীখন মই থৈ যাম ইয়াত সেই গাড়ীখন বিকি কেনে আপোনাৰ ছোৱালীক প্লাষ্টিক সাৰ্জাৰী কৰিব মেকআপ কৰিব এইবিলাক ছোৱালী আপোনাৰ চেহেৰা আপোনাৰ হা বৰণ চাওক কথা ক'ব আহিছে হা বলা আপনার কেস করি দেখার বরণ নাই মুখত দাড়ি গজে আপনার ছোৱালী হলে